নমস্কাৰ খুলুমবাই আজিৰ কেবিনেট মিটিঙলৈ মই আটাইকে স্বাগতম জনাইছো। আজি আমাৰ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, প্ৰাক্তন সভাপতি ৰণগৌৰা নাৰ্জাৰী ছাৰ, ইউজি ব্ৰহ্ম ছাৰ আৰু আজিৰ সদন মই আটাইকে মোৰ শ্ৰদ্ধা অভিনন্দন তথা শুভেচ্ছা যাচিছোঁ। মইতো 100% মই নিশ্চিত যে এইবাৰ আমাৰ ইউপিপিএল চৰকাৰ গঠন হ'বই, কাৰণ ইতিমধ্যে মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ মই কেইবাখনো গাঁৱত মই সোমাইছোঁ আৰু মিটিংবিলাকত মই যেতিয়া গৈছোঁ সকলোৰে মুখত মই শুনিছোঁ যে আমাক পৰিৱৰ্তন লাগিবই। গতিকে এই থ্ৰুতে মই এটা গান গাব বিচাৰিছোঁ। শাৰদীয় পূজা আহি আছে, গতিকে লগতে আমাৰ নিৰ্বাচনী প্ৰচাৰো চলি আছে। কেতিয়া নিৰ্বাচন হয় সেইটো আমি ক'ব নোৱাৰোঁ, তথাপিও মই মই দুলাইন মই গুণগুণাই দিছোঁ। এলো 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 আমাৰ চৰকাৰ চলে এলো ইউপিপিএল আসবে। অসমীয়াত মই আকৌ গাইছোঁ। আহিল আহিল আমাৰ চৰকাৰ, আহি গ'ল আজি ইউপিপিএল চৰকাৰ। যুগক লাগে পৰিৱৰ্তন, নাঙল নহয় ট্ৰেক্টৰ হয়, আহিবই আমাৰ ইউপিপিএল চৰকাৰ। আৰু এই ইউপিপিএল চৰকাৰখনত মই সঁচাকৈ আজি মই তেওঁলোকৰ লগত সহযোগী হৈ সহপাঠী হৈ এজ এ অৰ্গেনাইজিং ছেক্ৰেটাৰী হৈ পেলাই মই তেওঁলোকক সহযোগ কৰিব পাই মই নিজকে ধন্য মানিছোঁ। কাৰণ মই আজি 2005 মানৰ পৰাই মোক যিহেতু কংগ্ৰেছৰ দলৰ ফালৰ পৰাই হওক বা আমাৰ এজিপি চৰকাৰৰ ফালৰ পৰাই হওক তেওঁলোকে মোক অশেষ চেষ্টা কৰিছিল যে ৰাজনীতিত সোমাবৰ কাৰণে, কিন্তু মই কেতিয়াও সেই ৰাজনীতিত মই জইন কৰা নাছিলোঁ। যদিও মই সদৌ অসম ছাত্ৰ সন্থাৰ মই এগৰাকী এক্টিভ মানে ষ্টুডেণ্ট লিডাৰ আছিলোঁ, তথাপিও মই ৰাজনীতিৰ ক্ষেত্ৰখনত মই নমাৰ মোৰ একেবাৰে ইচ্ছা নাছিলে। কিন্তু এইবাৰ যিহেতু আমাৰ এই ইউপিপিএল চৰকাৰখনত আটাইতকৈ মোৰ বোধে আটাইতকৈ শক্তিশালী যিকেইজন লিডাৰ আছে, গতিকে সেই লিডাৰ কেইগৰাকীয়ে আমাক পৰিচালনা কৰি লৈ যাব আৰু তেওঁলোকে সূত্ৰধাৰ কৰি লৈ যোৱা চৰকাৰখনত হয়তো নহয় নিকা আৰু নিৰ্মল এখন চৰকাৰ গঠন কৰিব পাৰিবই। কাৰণ আমি যোৱা 15টা বছৰত আমাৰ যিখন বিটিএডি চৰকাৰ আছিলে সেই চৰকাৰখনত একেবাৰে আমাক সুবিধা নিদিয়াও নহয়, কিন্তু যিবিলাক আমাৰ একদম ভিতৰুৱা অঞ্চল, ভিতৰুৱা আমাৰ যিবিলাক প্ৰতিভাশালী ল'ৰা ছোৱালী আছে, আমাৰ যিখিনি বস্তু আছে সেইখিনিত আমাৰ যোৱা মানে ৰাজনৈতিক দলটোৱে সেই ক্ষেত্ৰত অকণমান আমাক পিছুৱাই দি গৈছিলে। সেইকাৰণে আমাৰ এইবাৰ ইউপিপিএল চৰকাৰখন যেতিয়া চৰকাৰ হোৱা নাই, আমাৰ ইউপিপিএল সংগঠনটোৱে যিহেতু কেইটামান আমাৰ আঁচনি গ্ৰহণ কৰিছে আৰু সেই আঁচনিখন হৈছে আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ মহিলাসকলৰ আঁচনি। যিহেতু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰে বাৰে বাৰে কৈছে যে পোনপ্ৰথমেই চৰকাৰখনৰ আৰম্ভণিতেই আমাৰ আই মাতৃসকলৰ কাৰণে কাম কৰাৰ কথা, গতিকে মই সেইখিনি কথা শুনি মই খুব উৎফুল্লিত হৈছিলোঁ। আৰু যোৱা 5টা বছৰে মই যিহেতু দেশে বিদেশে ঘূৰি ফুৰি মই বিভিন্ন জেগাত ডাৰবান, ছিংগাপুৰ, মালয়েছিয়া, হংকং, ডুবাই, বেংকক, ভিয়েটনাম এইবিলাক জেগাত মই যেতিয়া গৈছিলোঁ তাত মই দেখিছিলোঁ যে চববিলাক মহিলাই কাম কৰে। গতিকে আমাৰ যিখিনি মহিলা আছে তেওঁবিলাকৰ যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনিক উলিয়াই আনিবৰ কাৰণে আমাক এখন প্লেটফৰ্ম লাগে আৰু সেই প্লেটফৰ্মখনত আমি যদি আগবঢ়াই লৈ যাব খোজোঁ তেতিয়াহ'লে আমাক নিশ্চয় ৰাজহাৰ এডালৰ বহুত দৰকাৰ, মানে আমাৰ বেকবনৰ প্ৰয়োজন। গতিকে আমাৰ গোটেই যিখিনি পিছপৰা অঞ্চল মই এগৰাকী ফেশ্বন ইণ্ডাষ্ট্ৰীৰ অকল ফেশ্বন ইণ্ডাষ্ট্ৰী বুলি নহয়, মই এগ্ৰিকালচাৰ ফিল্ডতো আছোঁ, এজ এ ছ'চিয়েল এক্টিভিষ্ট হিচাপে
মই আমাৰ যিখিনি অসমৰ বা আমাৰ বিটিআৰ অঞ্চলৰ যিখিনি পিছপৰা মহিলা আছে, যিখিনি ল'ৰা ছোৱালী আছে, মই তেওঁলোকক আগুৱাই আনিব বিচাৰোঁ। আৰু তেওঁলোকক আগুৱাই আনিবলৈ যাবলৈ হ'লে মোক নিশ্চয় এখন নিকা সুন্দৰ এখন এটা মানে মেৰুদণ্ডৰ প্ৰয়োজন। গতিকে মই আশা ৰাখিছোঁ এই আমাৰ UPPL যিখন বিটিআৰৰ চুক্তি, মই UPPL বুলি নকওঁ এতিয়া, আমাৰ যিখন বিটিআৰৰ চুক্তি যিখন 27 জানুৱাৰীত হৈ গ'ল, তাত মানে বহুখিনি আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ মহিলাখিনিক আগবঢ়াই লৈ যোৱাৰ কথা উল্লেখ আছে। গতিকে সেই চুক্তিখন পঢ়ি মই নিজে মোৰ ফালৰ পৰা আহি মই এই UPPLত মই জইন কৰিলোহি আৰু মোৰ বিশ্বাস আমাৰ এইখন চৰকাৰ আহিবই আৰু এই চৰকাৰখনক আগুৱাই লৈ যাবৰ কাৰণে হ'লে এজন প্ৰতিনিধিৰ দৰকাৰ। গতিকে মই আশা ৰাখিছোঁ মই যিখিনি মোৰ অভিজ্ঞতা, যিখিনি মই আজি অভিজ্ঞতা মোৰ অৰ্জন কৰিছোঁ, সেই অভিজ্ঞতাৰ দ্বাৰাই মই এটা নৱজাগৰণৰ সৃষ্টি কৰিব বিচাৰিছোঁ আৰু দেশে বিদেশে আমাৰ যিখিনি উৎপাদিত সামগ্ৰী, আমাৰ যিখিনি কুটিৰ শিল্প, আমাৰ ফেব্ৰিকেশ্যনেই হওক বা এগ্ৰিকালচাৰ ফিল্ডতেই হওক বা আমাৰ কালচাৰেল ফিল্ডতেই হওক, সকলোখিনিয়ে আমাৰ ইমান বেছি উন্নত মানদণ্ডৰ, কিন্তু সেইখিনি আমাৰ এতিয়াও মানে আমাৰ অসমৰ বাহিৰৰ পৰা যাবলৈ পৰা নাই। বিটিআৰটো আমাৰ অসমৰ বাহিৰলৈ যাব পৰা নাই। গতিকে সেইখিনিক মই আগবঢ়াই লৈ যোৱাৰ বাবে মই মহিলাসকলক মই প্ৰতিশ্ৰুতি দিছোঁ আৰু মই আশা ৰাখিছোঁ আমাৰ এই চৰকাৰখনৰ যিসকল আমাৰ কেণ্ডিডেট, যিসকল আমাৰ নতুন প্ৰজন্মৰ উঠি অহা যিসকল লোক আছে, তেওঁলোক আটাইয়ে প্ৰতিজ্ঞাবদ্ধ হৈ যাতে আমাৰ এই চৰকাৰখনক আগবঢ়াই লৈ যায় আৰু আমি এখন নিকা নিৰ্মূল চৰকাৰ গঠন কৰিব পাৰোঁ। ধন্যবাদ।